বাঘ ওলাইছে চব দৌৰিছে আজি ভিৰ হোৱা আকৌ আৰু এটা কাৰণ আছে 600+ ষ্টুডেণ্ট এতিয়া বাছ আহিছে মাত্ৰ তিনিখন আমি উঠিবলৈ জেগাই পোৱা নাই এতিয়া এইখন আহি পালে 8ম নম্বৰখন বাছ কিন্তু ইমানখিনি ষ্টুডেণ্ট যাবলৈকে আছে এতিয়া ইমান গেলা গৰমত ব্ৰইলাৰ পোৱালি নিচিনাকে বোলে বাছখনত থিয় হৈ যাব লাগিব এতিয়া আমি উখকিটা বাছৰ ঠিকেচনীত ইফালৰ পৰা সিফালে ঢেল খাই পৰিছো চাপৰ চুটিবিলাকৰ ইমান প্ৰব্লেম নাই বাৰু সিহঁতৰ চেণ্টাৰ অফ মাছে ইমান প্ৰব্লেম নিদিয়ে ফাইনেলি আমি আমাৰ গন্তব্যস্থানত পালোগে আৰু গোটেই ফিল্ডখন ল'ৰা ছোৱালীৰ খোজত ধূলিময় হৈ গৈছিল প্ৰথমতে সাংঘাতিক ফূৰ্তি লাগিছিল বোলো একদম এডভেঞ্চাৰাছ হ'ব বহুত ভাল লাগিব মোৰ নহয় চবৰে মুখত একদম হাঁহি বিৰিঙনি আৰু তাত গৈ পোৱাৰ পিছতে আমি আমাৰ আচল কামটো কৰিলো নাই এইবোৰ কৰা নাই শৰীৰটো হাইড্ৰেটেড কৰাৰ পিছত আমি আমাৰ কলেজৰ পোষ্টাৰখিনি লগালো তাৰপিছত গছপুলি ৰোৱাৰ কামটো সমাপন কৰিলো এতিয়া আকৌ ভিৰ লাগিলে খাবলৈ কিন্তু মেমৰ হাতত আছিল খালী কাৰ্টুনৰ বক্সটো এতিয়া ডু অৰ ডাই চিটুৱেশ্যন আমি দৌৰিছোঁ বাছৰ কাৰণে চিটৰ কাৰণে বাকীখিনি সেইখিনি আমি পিছপেলাই দিলোঁ হয় থিয় হোৱা নহয় চিট লোৱা চলো ফাইনেলি আমি চবেই এটা এটা চিট পালো বাকী কমেণ্ট কৰি নুসুধিবা যে কেনেকুৱা লাগিল কাৰণ বহুত বেয়া লাগিলে একো খবৰ নাপালোঁ